ধৰ্ষণ হত্যা লুটপাট নহয় ৰেলৰ শৌচাগাৰত 3 দিনীয়া নৱজাতক শৌচাগাৰৰ বেচিনত নৱজাতকক পেলাই অন্তৰ্ধান নৰাধম পিতৃ মাতৃ চলন্ত ৰেলত পুনৰ হৃদয় কঁপাই যোৱা ঘটনা উত্তৰ পূব ৰেলৱেৰ গাফিলতি নিৰাপত্তাহীনতাৰ সুযোগ লৈ বাৰে বাৰে সংঘটিত হৈছে নিজ আৰু বৰ্বৰ কাণ্ড চলন্ত ৰেলত যুৱতী আৰু মহিলাক বলাৎকাৰ আৰু হত্যাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে এইবাৰ ৰেলৰ শৌচাগাৰত উদ্ধাৰ হ'ল এটি কণমানি ভুলুণ্ঠিত মানৱতাৰ এক জ্বলন্ত ছবি ৰঙিয়া মুৰকংচেলেক যাত্ৰীবাহী ৰেলৰ বেচিনত উদ্ধাৰ হ'ল নকৈ পৃথিৱীৰ পোহৰ দেখা এটি কণমানি আভিজাত্যৰ মুখা পিন্ধা নিৰ্দয় পিতৃ মাতৃয়ে হয়তো নিজৰ পাপ লুকুৱাবলৈ বাথৰুমৰ বেচিনতে পেলাই থৈ গ'ল 3 দিনীয়া দেৱ শিশুটি এগৰাকী মহিলা যাত্ৰীয়ে নৱজাতকটি প্ৰত্যক্ষ কৰি ৰেল আৰক্ষীক খবৰ দিয়াৰ পাছতেই ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে মৰম লগা কণমানি দেৱ শিশুটি ৰেল আৰক্ষীয়ে ধেমাজি আৰক্ষীক সমজাই দিয়াৰ পিছতে আৰক্ষীয়ে নিশাই শিশুটিক ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় সৌভাগ্যবশতঃ বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ 13 তাৰিখৰ জন্ম আজি ওজন আছে 2.9 সভ্য সমাজক লজ্জানত কৰা এই চাঞ্চল্যকৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত নৱজাতকৰ পিতৃ মাতৃক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰো দাবী কৰিছে স্থানীয় ৰাইজে ৰেলত উদ্ধাৰ হোৱা কণমানিটিক ইতিমধ্যে চাইল্ড লাইনৰ লখিমপুৰৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে কণমানিটিৰ সন্মুখত এতিয়া এক অনিশ্চিত ভৱিষ্যত ধেমাজিৰ পৰা মন বিকাশ বুঢ়াগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট